হাই ফ্ৰেণ্ডছ, মাছৰুম মাম। আজি আমি আহিছোঁ মায়া সংযোগী পথৰ কাজলী চকী নামৰ গাঁৱত। এই কাজলী চকী নামৰ গাঁৱত বিষ্ণু মন্দিৰত আমি বৰ্তমান এতিয়া সোমাম। বলকচোন মন্দিৰটোৰ ভিতৰত কি চাওঁ। ফ্ৰেণ্ডছ, আমি বহুত চিৰি বগালোঁ আৰু বহুত চিৰি বগাব বাকী আছে আৰু প্ৰায় 100টা মানে চিৰি বাকী আছে বগাব। বলকচোন আহক। খুব নিৰিবিলি পৰিৱেশৰ মাজত পাহাৰৰ সম্পূৰ্ণ উচ্চতাত কলং আৰু ব্ৰহ্মপুত্ৰৰ সংযোগস্থলত এই বিষ্ণু মন্দিৰটো অৱস্থিত। বহুত চিৰি বগালোঁ আৰু বহুত চিৰি বগাব বাকী আছে। ভাগৰ কিন্তু লাগিছে দেই বহুত মোৰ। ফ্ৰেণ্ডছ, চিৰি বগাই বগাই ভাগৰ লাগি গৈছে, কিন্তু এটলিষ্ট আমি কিবাকৈ ওপৰত আহিলোঁ। এই চাওক কিমান ধুনীয়া চিনাকি হৈছে। এইফালে নদী বৈ আছে। গোটেই মন্দিৰটোৰ চাৰিওফাল দেখুৱাব চেষ্টা কৰিম কেমেৰাৰে যিমানখিনি পাৰোঁ। চাওকচোন, ইয়াৰ পৰা এই ব্ৰহ্মপুত্ৰ নদীটো কিমান বেছি ধুনীয়া ৰাস্তা। ফ্ৰেণ্ডছ, মই মন্দিৰটো কিবাকৈ আহি পালোঁ, কিন্তু বৰ্তমান অৱস্থাত মন্দিৰটো বন্ধ হৈ আছে। অলপ দেৰি পিছত পূজাৰী আহি পাব আৰু তেতিয়া মন্দিৰটো খোলা হ'ব। কিন্তু বহুত দুখিত আমি ক'বলৈ যে আমি সিমান দেৰিলৈ থাকিব নোৱাৰিম। এই মন্দিৰটো স্থাপিত হৈছিল, আপুনি ইয়াতে দেখা হ'ব 1 আৰু 2 আগষ্ট 1428 চনৰ ভাস্কৰাব্দ। মন্দিৰটোৰ গাতে লাগি থকা এইটো এটা শিৱ মন্দিৰ। আমি আজি পলংকৈ আহিলোঁ কাৰণে ভক্তপ্ৰাণ ৰাইজক দেখা নাপালোঁ, নহ'লে ইয়াত দূৰ দূৰণিৰ পৰা বহুতো ভক্তপ্ৰাণ ৰাইজৰ সমাগম হয়। ইমান সুন্দৰ পৰিৱেশ, চাৰিওফালে গছ গছনি, বিভিন্ন চৰাই চিৰিকটিৰ মাতেৰে মন প্ৰাণ পুলকিত কৰা এটি পৰিৱেশ। এই বিষ্ণু মন্দিৰটোত ৰাস পূৰ্ণিমা 3 দিনীয়াকৈ পালন কৰা হয়। নামঘৰীয়াজন অহালৈ যিহেতু আমি ৰ'ব নোৱাৰিম, গতিকে ধূপ আৰু মাননি ইয়াতে থৈ সেৱা আঁতলৈ নামঘৰৰ পৰা ওলাই আহিলোঁ। মন্দিৰৰ গাতে লাগি থকা এইটো এটা খোৱা পানীৰ প্ৰজেক্ট। ইয়াৰে পৰিৱেশটোৱে মোক খুবেই আকৃষ্ট কৰিছে। এই পৰিৱেশৰ কিজানি গৰমৰ দিনতো খুব ভাল লগা হয়। ফ্ৰেণ্ডছ, আমাৰ এতিয়া মন্দিৰ দৰ্শন হৈ গ'ল। আপোনালোকেও আমাৰ লগত থাকিল আৰু মন্দিৰ দৰ্শনটো চালে। কিন্তু এতিয়া আমি আকৌ বেলেগ ক'ৰবাত এটা যাম। আপুনি থাকক আমাৰ লগত কানেক্ট হয়। আমি এতিয়া এই বিষ্ণু মন্দিৰটোৰ পৰা আহি এইটো গৈছোঁ গণেশ মন্দিৰত। বলকচোন এই গণেশ মন্দিৰটোলৈ যাওঁ আৰু ইয়াতে কি আছে চাওঁ। মায়া সংযোগী পথত এই গণেশ মন্দিৰটো অৱস্থিত। গোটেইখন এখন শিলৰ পাহাৰ, তাতে এই গণেশ মন্দিৰটো। মায়াঙলৈ গ'লে পথৰ দাঁতিতেই এই মন্দিৰটো অৱস্থিত। ইয়াৰ পৰা পবিতৰা ৱাইল্ড লাইফ চেঞ্চুৰী বৰ বিশেষ দূৰ নহয়। চাকিবন্তি দি পূজাৰী ওলাই গ'ল, গতিকে ধূপ আৰু মাননি বাহিৰতে থৈ সেৱা ল'লোঁ। মন্দিৰটোৰ ভিউটো মোৰ খুব ভাল লাগিল। পাহাৰৰ ডাঙৰ ডাঙৰ শিলবোৰ উঠি হয়তো আৰু ভাল লাগিল হয়, কিন্তু সন্ধিয়া হৈ অহাৰ বাবে বিশেষ একো দেখুৱাব নোৱাৰিলোঁ। তো ফ্ৰেণ্ডছ, আজি আমাৰ ভিডিঅ' ইমানতে সমাপ্ত হ'ব। আকৌ আমি লগ পাম নেক্সট ভিডিঅ'ত। তেতিয়ালৈ ষ্টে ছেফ।